হাই কি কওক বন্ধুসকল, আজি মই আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো আজি মই এই ভিডিঅ'টোত আপোনালোকক পানীলাও গছত থাৰ্ড ষ্টেপত সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে, তো মই আজি সেই বিষয়ে আপোনালোকক এই ভিডিঅ'টোত অৱগত কৰিম। তো নতুন কৃষকসকলৰ বাবে এই ভিডিঅ'টো বহুতে উপকৃত হ'ব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তো থাৰ্ড ষ্টেপত সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে, তো আপোনালোকে সকলো পদ্ধতি ল'ব পাৰিব। তো প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ এয়া মোৰ পানীলাও বাৰীখন। তো ইয়াত 60জোপা পুলি ৰুইছিলোঁ। 60জোপা পুলিৰ ভিতৰত মই আগতীয়াকৈ 10জোপা ৰুইছিলোঁ। 10জোপা পুলিটো মোৰ প্ৰথমতে কলি ধৰিছে আৰু কলি ধৰি কলিবোৰ ডাঙৰ হৈছে। তো মই 10জোপাৰ পৰা বৰ্তমান মই 150টা লাও ছিঙিলোঁ প্ৰথম কলি ধৰাত। তো বাকী যিখিনি তাৰ পিছত ৰোৱাখিনি মোৰ বৰ্তমান চাং বগাবলৈ আৰম্ভ কৰিছে আৰু বাছ কলিৰ ধৰিবলৈ কাৰণে আৰম্ভ হৈছে। তো নতুন কৃষকসকলৰ বাবে এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ আৰু বহুতে উপকৃত হ'ব। তো কৃষক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। তো বলক কৃষক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই ইয়াতে আৰু এটা কথা কওঁ নতুন কৃষকসকলৰ কাৰণে। তো আপোনালোকে যদি পানীলাও ৰুইছে সম্পূৰ্ণভাৱে টিপছবিলাক লৈ আপোনালোকে পানীলাও খেতি কৰিব, তেতিয়া আপোনালোকে সৰ্বাধিক উৎপাদন লাভ কৰিব পাৰিব। নহ'লে আপোনালোকৰ কোনো ধৰণৰ উৎপাদন আপোনালোকে লাভ কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে কোনো খেতি কৰাৰ আগতে আপোনালোকে ৰাসায়নিক পদ্ধতিত খেতি কৰিলে সম্পূৰ্ণ টিপছ আপোনালোকে প্ৰথমতে টিপছবোৰ লৈ ল'ব, তাৰপিছতে আপোনালোকে খেতি কৰিবলৈ আৰম্ভ কৰিব। যদি আপোনালোকে য'তে মতে খেতি কৰিছে আপোনালোকৰ কোনো ধৰণৰ ফচল উৎপাদন বৃদ্ধি বা লাভৱান নহ'ব পাৰে। আপোনালোকে খোৱাৰ কাৰণে ওলাব পাৰে আৰু 1000, 500, 2000 তেনেকুৱা টকা আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকে যদি সৰ্বাধিক সকলোবোৰ টিপছ লৈ আপোনালোকে খেতি কৰে, আপোনালোকে প্ৰতি বিঘা মাটিত 40-50 হাজাৰ টকা কমকৈ হ'লেও আপোনালোকে লাভ কৰিব পাৰিব। তো কৃষক বন্ধুসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ দেখিছে আপোনালোকে মই এনেধৰণৰ বাৰিষা ছিজনত মই ভেটি উঠাই লৈছিলোঁ। তো গাইজ এতিয়া থাৰ্ড ষ্টেপত সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। তো ইয়াত পানীলাও গছজোপা ইয়াত দেখিছে আপোনালোকে কলি বহুত ডাঙৰ ডাঙৰ আৰু ছিঙা হৈ গ'ল। তো এইটো সময়ত পানীলাও গছজোপাৰ শিপা বহুত দূৰলৈকে অতিক্ৰম কৰে। তো গাইজ সেইকাৰণে আমি এই ভেটিটোত আমি কোনো ধৰণৰ গাঁত নখন্দাকৈ আমি সাৰখিনি দিব লাগিব। তো সাৰখিনি আমি দিয়া অৱস্থাত তাৰ পৰা আমি ডিষ্টেঞ্চ লৈ ল'ব লাগিব, কাৰণ গুৰিটোৰ পৰা আমি 1 ফুট, 2 ফুট, 3 ফুট আৰু 2.5 ফুট তেনেকুৱা ভিতৰত আমি 2.5 ফুটৰ পৰা 3 ফুটৰ ভিতৰত আমি সাৰখিনি প্ৰয়োগ কৰিব লাগিব। তো গতিকে ইয়াত সাৰখিনি আমি ওপৰতে প্ৰয়োগ কৰিম। তাৰপিছত সাৰখিনি প্ৰয়োগ কৰাৰ পিছত আমি সাৰখিনিৰ ওপৰত এক্সট্ৰা মাটি ছাইডৰ পৰা মাটি খান্দি সাৰখিনি পুতি দিম, মানে ইয়াত কোনো ধৰণৰ গাঁত নাখান্দো। তো সাৰখিনি এতিয়া মই দিয়াত আৰম্ভ কৰোঁ। তো গাইছ ইয়াত দেখিছে আপোনালোকে মই 3 বিধৰ সাৰ লৈছোঁ। ইয়াত DOP আৰু ইউৰিয়া পটাছ এই 3 বিধৰ সাৰ লৈছোঁ মই। তো গাইছ এয়া আপোনালোকে দেখি পাইছে DOP সাৰ এইটো প্ৰত্যেকজোপা হিচাপত আপোনালোকে 50 গ্ৰামকৈ দিব লাগে। এজোপাত 50 গ্ৰামকৈ দিব লাগে। তো মই ইয়াত 3 জোপা লাও গছ আছে। তো মই ইয়াত অকণমান সাৰ বেছিকৈ দিম, 200 গ্ৰাম দিম মই ইয়াত, কাৰণ মোৰ লাও গছজোপা এবাৰ প্ৰথম কুলি ছিঙিবলৈ পৰা হৈ গ'ল আৰু। তো সেইকাৰণে মই গছজোপা ডাঙৰ হোৱাৰ কাৰণে মই ইয়াত 200 গ্ৰাম মই অকণমান মানে 50 গ্ৰাম ধৰি সেই 3 জোপাৰ হিচাপতকৈ মই অকণমান সাৰখিনি বেছিকৈ দিওঁ। তো DOPখিনি মই দি ল'লোঁ। DOP 200 গ্ৰাম দিছোঁ। তো এয়া আপোনালোকে দেখিছে মই এতিয়া পটাছখিনি দিম। পটাছ মই 100 গ্ৰাম দিম। তো গাইছ মই এয়া পটাছখিনি দি ল'লোঁ। তো বৰ্তমান মই ইউৰিয়াখিনি দিম। তো এয়া আপোনালোকে ইউৰিয়াখিনি দেখিছে। তো আপোনালোকে DOP যদি 200 গ্ৰাম দিছে তো ইউৰিয়া 100 গ্ৰামেই দিব, অকণমান বেছিকৈ দিলেও কোনো আপত্তি নাই। তো মই ইয়াৰ ওপৰতে দিয়া কাৰণটো হ'ল মানে ইয়াৰ শিপাখিনি বহুত
তো গ্ৰোথ হৈ গ'ল। তো বহুতে দূৰলৈকে গ'ল। তো মই ইয়াত বৰ্তমান খান্দিলে শিপাখিনি নষ্ট হৈ যাব, শিপাবোৰ কষ্ট পাব। তো মই নাখান্দো, সেইকাৰণে ওপৰতে সাৰখিনি প্ৰয়োগ কৰি দিছোঁ। তাৰপিছত মই ইয়াৰ ওপৰত মাটিৰ লগত পুতি দিম। তো গাইছ, মই সাৰখিনি দিয়া সম্পূৰ্ণ হৈ গ'ল। তো মই এতিয়া ছাইডৰ মাটিখিনি খান্দি এই সাৰখিনি মই ঢাকি দিম। ঠিক আছে, আপোনালোকে মই এনেধৰণে সাৰখিনি ছাইডৰ মাটি লৈ পূৰা সম্পূৰ্ণকৈ ঢাকি দিলোঁ। তো মোৰ সাৰ দিয়া 30 ষ্টেপৰ সাৰ দিয়া কমপ্লিট হৈ গ'ল। তো ইয়াতে দেখিছে সম্পূৰ্ণভাৱে ইয়াত 10টা কলি ইয়াত ওলমি আছে। তো ইয়াত মই কালি একেবাৰতে মই 6টামান লাও ছিঙিব পাৰিম। তো আপোনালোকে দেখি পাইছে ইয়াত পানীলাও সম্পূৰ্ণভাৱে 10টামান ওলমি আছে। তো চাইডে চাইডে আৰু সৰু সৰু কলি ধৰিবলৈ আৰম্ভ হৈছে। তো কৃষক বন্ধুসকলে আপোনালোকে দেখিছে বাৰীখন গোটেই পানীলাওৰে ভৰি আছে। তো এইফালে গোটেই পানীলাওৱে হৈ আছে। তো মই সম্পূৰ্ণভাৱে আপোনালোকক ভিডিঅ' কৰি নেদেখাওঁ আৰু। তো আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিম। তো গাইছ, আজিৰ ভিডিঅ'টো ইমানেই। তো গাইছ, যদি ভিডিঅ'টো চাই ভাল লাগিল তো আপোনালোকে প্লিজ চেনেলটো কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ কৃষক বন্ধুসকল।